বজরংবলী জিন্দাবাদ আওয়াজ সরকার লেফট জয় বিপ্লব নো জয় বিপ্লব নো বিপ্লব জিন্দাবাদ বিপ্লব জিন্দাবাদ জামশেদ জিন্দাবাদ আওয়াজ সরকার লেফট জয় বিপ্লব নো ৰাতিয়ে প্ৰচাৰত ব্যস্ত ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ সঁহাৰি খুব ভাল য'তে নাযাওঁ তাতে জইন য'তে নাযাওঁ তাতে জইন মানে এতিয়া জইনৰ এটা ভিৰ লাগিছে সেইটো দেখি পেলাই আমি ক'ব পাৰে যে চেটলি সমষ্টিত আমি ধুনীয়াকৈ মানে ভালকৈ জিতি যাম BPL এটা ইছ্যু ওলাইছে যে NDA যোৱাৰ কাৰণে BPF জিকিব নোৱাৰে কাৰণ বিজেপি বিৰোধী ভোট এইবাৰ ৰাইজে দিব এখেতসকলৰ কথাহে সেইটো NDAৰ মানুহ NDAৰ ছাপোৰ্টাৰটো আছে আমাৰ আৰু BPFটো BPF হিচাপেই আছে ধৰক মই কাজলগাঁও সমষ্টিৰ কথাই কওঁ আমি কিমান পাইছোঁ 7,500 ভোট পাইছে আৰু 7,500 ভোটটো আমাৰ আছে আকৌ এতিয়া মানে বিজেপি যদি দিয়ে আৰু বাঢ়িব জেমছতো তাতে আছে ইয়াতো আছে চিৰাং ডুৱাৰ্ছতো চিৰাঙতো আছে বহুত আহি আছে এইবিলাক মানে এনে মানুহবিলাকক নিজৰ কৰ্মীবিলাকক যাতে মন ভাঙি নাযায় ইয়াৰ কাৰণে মানে বচাই ৰখাৰ কাৰণে কোৱা কথা একো নহয় UPPL যোৱা 5 বছৰ শাসন কৰিলে তাৰ মাজতে আপোনালোকে আহিলে এতিয়া এইবাৰ চিডলি যেহেতু UPPL ৰ বিধায়ক আছে আপোনাক কিয় ভোট দিব মানে চাওক আজিকালি মানুহবিলাকক মানে কি কয় সেইটো মানুহবিলাকে আজি চিন্তা কৰিব পৰা হৈছে বুজিব পৰা হৈছে যোৱা 5 বছৰত UPPL কি কৰিছে কৰা নাই চবেই জানে যোৱাবাৰ যিটো MLA MP সকলে আজিলৈকে MP লৈকে কি কৰিছে কৰা নাই সকলোৱে জানে তো ৰাইজে এতিয়া UPPLক যিটো কাম কৰা নাই এইটো দেখি পেলাই আমাকে ভোট দিব কাৰণ আমি কাম কৰিছোঁ 5 মাহে হৈছে ইয়াত আমাৰ যিখিনি কাম হৈছে যেনেকৈ ৰাস্তা ঘাট বনাইছে আৰু যেনেকৈ আমাৰ 5টা গেৰাণ্টিটো মানে আৰম্ভ হ'ল সেইটো দেখি পেলাই ৰাইজে ভাল পাইছে ৰাইজৰ সঁহাৰি বিপুল সঁহাৰি একেবাৰে হয়